নমস্কাৰ সকলোকে। আৰু এয়া দেখিছেনে তেলতে তেজপাত পিঁয়াজ দি ভাজি ল'লোঁ। তাৰপিছতে দি দিছোঁ মাংসখিনি আৰু তাতে আলু দিলোঁ এটা সৰুকৈ কাটি। তাৰপিছতে দি দিছোঁ আদা নহৰু পেষ্ট আৰু গৰম মছলা ধনিয়া জিৰা জলকীয়া পাউডাৰ সেইখিনিয়ে মছলা দিছোঁ আৰু বেলেগ মই মছলা একো দিয়া নাই। অলপ দিছোঁ মছলা বেছি নাই দিয়া। তাৰপিছতে ভালকৈ ভাজি ল'ম মছলা আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি ল'ম। তাৰপৰা অকণমান ঢাকি দিম। তাৰপিছতে যেতিয়া মাংসৰ পৰা অকণমান তেল আহিব ন, ইয়াৰ দেখিছেনে মাংসৰ পৰা যেতিয়া তেলটো ওলাব তাৰপিছতে দি দিছোঁ এয়া তিল দিছোঁ। আৰু ফাৰ্ষ্ট টাইম বনাই খাম তিলৰ চিকেন। বহুত দেখিছোঁ ভিডিঅ'ত কিন্তু খোৱা নাছিলোঁ আৰু বহুত দিনৰ পৰা ভাবিও আছিলোঁ খামকৈ আৰু সময় সাপেক্ষে মিলিলে সুবিধাও মিলিলে সেইটো কাৰণে বনালোঁ। কিন্তু ভিডিঅ'টো কেইদিনমান আগৰে ভিডিঅ' হয়, ভিডিঅ' কৰি ৰাখিছিলোঁ কিন্তু এডিট কৰিবলৈ টাইম পোৱা নাছিলোঁ, সেইকাৰণে আজিহে এডিট কৰিছোঁ ভিডিঅ'টো। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ মাংসখিনি মোৰ বনায়ো হৈ গ'ল। আৰু তাতে অকণমান দি দিছোঁ ধনিয়া কাটি দি দিছোঁ অকণমান। তাৰপিছতে মাংসখিনি মই এটা বাতিত উলিয়াই ল'ম ধুনীয়াকৈ। ইমানেই ধুনীয়া গোন্ধ ওলাইছে নহয় মাংসৰ পৰা। আৰু তিল চিকেন কোনোবাই যদি বনাই খোৱা নাই এবাৰ খাই চাব বনাই। মোৰ মাংস ৰেডি হৈ গ'ল, খাবলৈ কিন্তু বহুত বেছি ভাল হৈছিলে।